নাম কাটি আখেৰি নবীৰ উম্মত হ'ব বিচাৰিছিলে। কিয়? এই কাৰণেই যে নবীৰ উম্মতৰ মান মৰ্যাদা আল্লাহ কিমান দিছে। যি উম্মতৰ সম্পৰ্কে কোৰাণত আল্লাহ তাআলাই কি কৰিছে? প্ৰশংসা কৰিছে। সেই কৌমৰ ভিতৰত সোমাবৰ কাৰণে, সেই নবীৰ উম্মত হ'বৰ কাৰণে প্ৰত্যেকজন প্ৰায়বিলাক নবীয়ে বিচাৰিছে। গতিকে জনাবে নবীয়ে কৰিম সাল্লাল্লাহু আলাইহি সাল্লামৰ উম্মতক আল্লাহ তাআলাই বাছনি কৰি লৈছে আৰু মানৱ জাতিৰ সেৱাৰ কাৰণে পঠিয়াইছে। মানৱক পথ দেখুৱাবৰ কাৰণে পঠিয়াইছে। ভাল কামৰ আদেশ দিবৰ কাৰণে পঠিয়াইছে। বেয়া কামৰ পৰা নিষেধ কৰিবৰ কাৰণে পঠিয়াইছে। বেলেগ কোনো কাম নাইকিয়া আপোনাৰ। গতিকে জনাবে নবীয়ে কৰিম সাল্লাল্লাহু আলাইহি সাল্লামৰ উম্মত আমি গৌৰৱেৰে আমি ক'ব লাগিব যে আমি আখেৰি নবীৰ উম্মত। হযৰত মুসা আলাইহিস সালাম, মুসা আলাইহিস সালাম আৰু তেওঁৰ কৌমক আল্লাহ তাআলাই 3টা পুৰস্কাৰ দিছিল। 3টা এনেকুৱা নিয়ামত দিছিলে, কাকো দিয়া নাই, কোনো নবী ৰাসূলক দিয়া নাই। কি দিছিলে? যে মুসা আলাইহিস সালামক আল্লাহ তাআলাই কলিমুল্লাহ বুলি কৈছে। আল্লাহৰ লগত ডাইৰেক্ট কথা বতৰা পাতে। কোনো নবীয়ে পতা নাই, কোনো ৰসুলে পতা নাই। অকল মুসা আলাইহিস সালামক দিছিলে যে আল্লাহৰ লগত তেওঁ ডাইৰেক্ট কথা বতৰা হয়। এইটো মুসা আলাইহিস সালামক দিছিলে। তেওঁ কৌমক দিছিলে যে বেহেস্তৰ পৰা ডাইৰেক্ট খানা আহিছিলে, গৰম গৰম খানা। ৰাতিপুৱাৰ নাস্তা আহিছিলে, দুপৰীয়াৰ খানা গৰম আহিছিলে, ৰাতিৰ খানা গৰম আহিছিলে। অকল মুসা আলাইহিস সালামক কৌমক দিছিলে, কাকো দিয়া নাই। আৰু তৃতীয় দিছিলে যে মুসা আলাইহিস সালামৰ কৌম য'লে গৈছিলে, যি জেগালৈ গৈছিলে, তাৰ ওপৰত, সেই ব্যক্তিজনৰ ওপৰত ডাৱৰ আহি পেলাই তেওঁক ছাঁ কৰি পেলাই লৈ গৈছিলে। বুজিলে? এই 3টা নিয়ামত মুসা আলাইহিস সালামৰ কৌমক দিছিলে। গতিকে মুসা আলাইহিস সালাম ফুলি গৈছিলে যে মোৰ নিচিনা ডাঙৰ নবী আৰু কোনো নাই। মোৰ উম্মতক ইমানখিনি ফেচিলিটি দিছে, গৰম গৰম খানা বেহেস্তৰ পৰা দিয়ে। নাই খেতি কৰিছে, নাই দোকান দিছে, নাই কাৰবাৰ কৰিছে, নাই চাকৰি নকৰি কৰিছে, একো কৰিব নালাগে। সেই মুসাৰ ঘমণ্ডি মাৰিবৰ কাৰণে আল্লাহ তাআলাই কৈছিলে, মুসা তুমি গৌৰৱ এনেই কৰি আছা। আখেৰি নবী যিজন আহিব, তোমাৰ কৌমে গুনাহ কৰিছে, তোমাৰ কৌমে গুনাহ কৰিছে, কৈছে মা বছৰ বছৰ তওবা কৰিছে। তাৰপিছত তওবা কবুল হ'বও পাৰে, নহ'বও পাৰে। কিন্তু আখেৰি যিজন নবী আহিব, সেইজন নবীৰ উম্মতে এদিন আহি পেলাই যদি ইখলাছৰ সৈতে খালী অন্তৰেৰে মোৰ ওচৰত তওবা কৰে, মই তাক মাফ কৰি দিম। সেইজন নবীৰ আমি উম্মত, যি এবেলি বিচাৰিলে মাফ কৰি দিম। কোৰাণত আল্লাহ তাআলাই, মই বেলেগ লাইনলৈ যাব লগা হৈছে, কোৰাণত আল্লাহ তাআলাই ঘোষণা কৰিছে যে ওয়াইদ ক্বালা রাব্বুকা লিল মালাইকাতি ইন্নী জাইলুন ফিল আৰদি খলিফা। যে আল্লাহ তাআলাই যিখন পৃথিৱীত আপুনি মই বহি আছো, ই এটা সময়ত পানী আছিল, মাটি নাই। এই পানীৰ ওপৰতে আল্লাহ তাআলাৰ আৰশখন আছিল। বহুত যুগ যুগান্তৰ আল্লাহ তাআলাই এই পানীৰ ওপৰতে তেওঁৰ আৰশ লৈ দুনিয়াখন চলাই আছে। অৰ্থাৎ আল্লাহ মনতে ভাবিলে যে এনেকৈ থাকিলেতো নহ'ব, গতিকে এইখন পৰিৱৰ্তন কৰিব লাগে। গতিকে পৃথিৱীৰ আটাইতকৈ মাজ জেগা হ'ল কাবাচৰী, যাৰ ফালে মুখ কৰি আমি নামাজ পঢ়ি আছো, ই পৃথিৱীৰ মধ্যস্থ একেবাৰে মাজ অংশ হ'ল। গতিকে আল্লাহ তাআলাই য'ত কাবা শ্বৰীফ অৱস্থিত, সেই কাবা শ্বৰীফৰ পানীৰ ওপৰত অলপ মাটি কি কৰিলে? গোট মৰালে, পানী অকণমান গোট মৰালে, গোট মৰাই পেলাই পৃথিৱীখনৰ সৃষ্টি কৰিলে। আৰু আল্লাহ তাআলাৰ আৰশখন লৈ যায়। এনেকৈ বহুত যুগলৈকে পেলাই থৈ দিয়ে। তাৰপিছত আল্লাহ তাআলাৰ মন্ত্ৰা হৈছে যে মই এই দুনিয়াখন যে বনালো, এই মাটিৰ সৃষ্টি কৰিলো, এই পৃথিৱীৰ ধৰালৈ মই এটা মানৱ জাতিক পঠিয়াব বিচাৰিম। গতিকে আল্লাহ তাআলাই কোৰাণত কৈছে যে ওয়াইদ ক্বালা রাব্বুকা লিল মালাইকাতি ইন্নী জাইলুন ফিল আৰদি খলিফা। যে যিখন পৃথিৱী মই সৃষ্টি কৰিলো, এই পৃথিৱীৰ ধৰালৈ মই এটা মানৱ জাতিক পঠিয়াব বিচাৰিছো। ফিৰিষ্তাসকলক সকলোকে
সকলো ফিৰিস্তাক গোট খুৱাই পেলাই এই প্ৰস্তাৱটো দাঙি ধৰিছে। আল্লাহেও পৰামৰ্শ কৰিছে, আল্লাহেও মছৱৰা কৰিছে ফিৰিস্তাৰ লগত যে যিখন পৃথিৱী মই সৃষ্টি কৰিলো, এই পৃথিৱীৰ বুকুলৈ মই এটা মানৱ জাতিক পঠিয়াব বিচাৰিছো। ইয়াত তোমালোকৰ মতামত কি? কেনে দেখিছা তোমালোকে? পঠিয়াও নে নপঠিয়াও? কেনেকুৱা হ'ব? তাৰ প্ৰতি উত্তৰত ফিৰিস্তাসকলে কৈছে, কালু আতাজালু ফিহা মাইয়ুফসিদু ফিহা ওয়া ইয়াসফিকু দিমা। যে আল্লাহ আপুনি কি কৰিব বিচাৰিছে? এই মানৱ জাতিটো, এই মানুহ জাতিটো দুনিয়াৰ বুকুলৈ গৈ পেলাই দন হাই কাজিয়া মাৰ পিট কটা কটি মৰা মৰি এইবিলাক কৰিব। গতিকে তেনেকুৱা কোনো কাম কৰিব নালাগে যিটো কাম কৰিলে আপোনাৰ বদনাম। দুনিয়াৰ বুকুলৈ পঠিয়াম নে নপঠিয়াম ক'ব লাগিব। মানৱ জাতিয়ে কি কৰিব সেই বিষয়ে মই জানো। গতিকে আল্লাহ তাআলাৰ এই প্ৰস্তাৱটো ফিৰিস্তাসকলে মানিব। এফালে ইমান গণ্ডগোল বাপ গতিকে ফিৰিস্তাসকলে দেখিলে যে আল্লাহে কৈয়ে দিলে যে মই জানো মানৱ জাতিয়ে কি কৰিব। গতিকে ফিৰিস্তাসকল গোটেইখিনিয়ে একেমুখে ক'লে যে ইয়া আল্লাহ, আপুনি যেতিয়া আদমক বিচাৰিছে, মানৱ জাতিক সৃষ্টি কৰিব বিচাৰিছে, আপুনি সৃষ্টি কৰিব। তাৰপিছত আল্লাহ তাআলাই হযৰত আদম আলাইহিস সালাতু ওয়াস সালামৰ মাটিৰ পুতলাটো সৃষ্টি ৰুহ দিয়া নাই, মাটিৰ পুতলা। বহুত দিনলৈকে জন্নতৰ এটা কাষত, জন্নতৰ কিনাৰত মাটিৰ পুতলাটো পেলাইছে। আকৌ বহুত জামানাৰ পিছত ফিৰিস্তাসকলক একগোট কৰিছে আৰু একগোট কৰি পেলাই কৈছে যে মই এই আদম আলাইহিস সালামক, অৰ্থাৎ এই মানৱৰ যি পুতলা বনাইছো, দুনিয়াৰ বুকুত যে 18,000 আল্লাহে মখলুকাত পঠিয়াইছে, এই 18,000 মখলুকাৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ হিচাপে মই মানৱ জাতিক পঠিয়াম। গতিকে যি আদম আলাইহিস সালামৰ মাটিৰ পুতলাটো পেলাই থৈছো, ইয়াত তোমালোকে চিন্তা কৰা, এই মাটিৰ পুতলাক চিন্তা কৰা। আল্লাহ তাআলাৰ হুকুম হোৱাৰ লগে লগে ফিৰিস্তাসকল নত হৈ পৰিলে, ফিৰিস্তাসকল চিন্তাত পৰি গ'ল। আদম আলাইহিস সালামৰ মাটিৰ পুতলাটোক চিন্তা কৰিলে। কিন্তু সেই ফিৰিস্তাসকলৰ লগত একেলগে বেহেচ যাব পাৰে, সুযোগ যাব পাৰে, আল্লাহৰ ওচৰলৈ যাব পাৰে, আল্লাহৰ লগত কথা বতৰা শুনিব পাৰে, একে সমান মৰ্যাদা পোৱা ইবলিছ শয়তান জাতিটো আছিলে না। ফিৰিস্তাসকলৰ লগত এই শয়তান জাতিটো আছিলে। গতিকে এই ইবলিছে চিন্তা নকৰিলে, ফিৰিস্তাসকলক চিন্তা কৰিলে, তেওঁলোকে চিন্তা নকৰিলে। কি কৰিলে? কোৰাণত আহিছে আবা, যে আল্লাহ তাআলাৰ কথা সিহঁতে অস্বীকাৰ কৰিলে। আবা মানে অস্বীকাৰ কৰিলে, ওয়াস্তাকবাৰা, আৰু সিহঁতৰ ভিতৰতে ঘমণ্ডি আহি গৈছিল, তকব্বুৰ কৰিবলৈ ধৰিলে। যি মাটিৰ পুতলা আৰু আমাক জুই দি পেলাই আল্লাহ তাআলাই সৃষ্টি কৰিছে, গতিকে ইহঁতকৈ আমি বহুত উত্তম, গতিকে আমি নকৰো। আল্লাহ তাআলাৰ কথাৰ অমান্য কৰিলে। মনত ৰাখিব মোৰ মানে বন্ধুসকল, ওলামাসকল আছে, বাই ভনীসকল আছে, কোৰাণত বহুত জেগাত আল্লাহ তাআলাই আপোনাৰ আৰু মোৰ দুশ্মনৰ সম্পৰ্কে অৱগত কৰিছে যে প্ৰকৃত দুশ্মন আমাৰ শয়তান হয়। আমি মনতে ভাবি আছো, মোৰ ভাইটোৱে এক পেকেট লৈ ল'লে ই দুশ্মন, মোৰ ভাই ককায়ে কিবা এটা কৰিলে ই দুশ্মন। প্ৰকৃততে ইহঁত দুশ্মন নহয়, ইহঁত খন্তেকীয়া দুশ্মন। কিন্তু আটাইতকৈ ডাঙৰ দুশ্মন হ'ল যিজনে আপোনাৰ ইমান কি কৰিব, লুটি লৈ গুচি যাব। গতিকে আল্লাহ তাআলাৰ কথা অস্বীকাৰ কৰি দিলে, সিজদা নকৰিলে। আল্লাহ বেজাৰ হয়, আল্লাহৰ কথা যেতিয়া নামানিলে আল্লাহ বেজাৰ হৈছে। বেজাৰ হৈ পেলাই এই ইবলিছ শয়তান জাতিটোক কৈছে যে তোমালোকে খন্তেকৰ ভিতৰত বেহেচ ত্যাগ কৰা। অলপ আগতে ইমাম চাহেবে অলপ ইংগিত দি গৈছিলে, আপোনালোকে আপুনি শুনিছে
যে সিহঁতে আল্লাহৰ কথা অস্বীকাৰ কৰাৰ কাৰণে এই ইবলিছ শয়তান জাতিটোৱে আল্লাহ তাআলাই তেওঁলোকৰ ওপৰত অসন্তুষ্ট হৈ পেলাই ক'লে যে তোমালোক খন্তেকৰ ভিতৰত বেহেচ ত্যাগ কৰা আৰু মনত ৰাখিবা কেয়ামতলৈকে তোমালোকে বেহেচত আহিব নোৱাৰিবা আৰু কেয়ামতৰ পিছতো তোমালোকক চিৰজীৱনৰ কাৰণে জহন্নামত পেলাই দিব। তাৰ কাৰণে যাব লগা হৈছে মানৱ জাতি আপোনাৰ মোৰ কাৰণে সিহঁতে কি কৰিছে জন্নত ত্যাগ কৰিবলগীয়া হৈছে। আপোনাৰ আৰু মোৰ কাৰণে সিহঁতে চিৰজীৱন জহন্নাম যাব লাগিব। গতিকে সিহঁতে আল্লাহৰ সন্মুখত লৈ পেলাই কসম খোৱা আৰম্ভ কৰিছে। কোৰাণৰ 2 জেগাত আল্লাহ তাআলাই এই কসমৰ সম্পৰ্কে উল্লেখ কৰিছে যে আল্লাহ আপোনাৰ কসম খাই পেলাই কৈছিল এই মানৱ জাতিৰ কাৰণে আজি বেহেচ ত্যাগ কৰিলোঁ, এই মানৱ জাতিৰ কাৰণে জন্নত ত্যাগ কৰিলোঁ। গতিকে এই মানৱ জাতিক যাতে থিৰেৰে থাকিব নিদিওঁ, জন্নতৰ ৰাস্তাৰ পৰা যাতে ফালৰি কটাও, তাৰ কাৰণে আল্লাহৰ ওচৰত কসম খোৱা আৰম্ভ কৰিছে। আৰু তাৰ আগতে 2টা প্ৰস্তাৱ দাঙি ধৰিছে। কাৰ ওচৰত? আল্লাহৰ ওচৰত। কোনে? এই শয়তান ইবলিছে। আল্লাহ কৈছে জানে আপোনালোকে আল্লাহ ৰহমানুৰ ৰহিম হয়, বহুত দয়ালু, বহুত দয়াবান হয় আল্লাহ। গতিকে আল্লাহ তাআলাৰ সন্মুখত ৰাখি পেলাই সিহঁতে 2টা প্ৰস্তাৱ দাঙি ধৰে যে আল্লাহ আমিতো জন্নতৰ পৰা ওলাই যাম, চিৰজীৱন আৰু আহিব নোৱাৰোঁ আৰু মৰাৰ পিছতো জহন্নামত দি দিব। গতিকে আমাৰ 2টা প্ৰস্তাৱ আছে, আপুনি মানি লওক। আল্লাহ ৰহমানুৰ ৰহিম দিয়ে কৈছে ঠিক আছে, কি প্ৰস্তাৱ আছে কোৱা। প্ৰথম প্ৰস্তাৱ কি কৰিলে এই ইবলিছ শয়তানে? কি কৰিলে? প্ৰথম প্ৰস্তাৱ আল্লাহৰ ওচৰত দাঙি ধৰিলে যে আল্লাহ আমিতো দুনিয়ালৈ যামগৈ, যিখন পৃথিৱীত মানৱ জাতি যাব সেইখনলৈ আমিও যামগৈ। গতিকে আমাৰ প্ৰথম প্ৰস্তাৱ হ'ল যাতে কেয়ামতলৈকে আমাৰ আয়ুস দিয়ে, কেয়ামতলৈকে যাতে আমি জীয়াই থাকিব পাৰোঁ। আল্লাহ তাআলাই প্ৰথম প্ৰস্তাৱ ইবলিছৰ মানি ল'লে যে তোমালোকৰ মৃত্যু নাই, এতিয়ালৈকে কেয়ামতলৈকে তোমালোকৰ মৃত্যু নহয়, জীয়াই থাকিবা। এইটো মানি লোৱাৰ পিছত দ্বিতীয় প্ৰস্তাৱ দাঙি ধৰিলে যে আল্লাহ দ্বিতীয় আমাৰ প্ৰস্তাৱ যাতে এই মানুহ জাতিটো যে যাব ইহঁতৰ নোমে নোমে যাতে সোমাব পাৰোঁ, ইহঁতৰ তেজ চলাচল কৰাৰ লগে লগে যাতে সোমাব পাৰোঁ, তাৰ কাৰণে আমাক শক্তি দিয়ে। আল্লাহ তাআলাই সেইটোও মানি ল'লে যে যোৱা তোমালোকৰ সেইখিনিও দিছোঁ, মানুহৰ নোমে নোমে যাব পাৰিবা, লগে লগে তেজৰ লগত চলা ফিৰা কৰিব পাৰিবা। বুজি পালে? এই 2টা প্ৰস্তাৱ মানি লোৱাৰ পিছত কসম খাইছে যে আল্লাহ আপোনাৰ সন্মুখত ৰাখি আপোনাৰ কসম খাই পেলাই কৈছোঁ, আমাৰ মূৰৰ ওপৰৰ কসম খাই পেলাই কৈছোঁ, আমাৰ মাটিৰ তলৰ কসম খাই পেলাই কৈছোঁ, আমাৰ সন্মুখৰ কসম খাই পেলাই কৈছোঁ, আমাৰ পিছৰ কসম খাই পেলাই কৈছোঁ, আমাৰ সোঁফালৰ কসম খাই পেলাই কৈছোঁ, আমাৰ বাওঁফালৰ কসম খাই পেলাই কৈছোঁ, এই মানৱ জাতিক স্থিৰেৰে থাকিব নিদিওঁ, এই মানৱ জাতিক প্ৰথমস্থ কৰি থাকিম, জহন্নামৰ ৰাস্তা অৱলম্বন কৰাই থাকিম। কসম খাই আহিছে আল্লাহ। গতিকে প্ৰধান শত্ৰু কোন হ'ল? শয়তান হ'ল। গতিকে আল্লাহৰ ওচৰত চেলেঞ্জ দিছে সিহঁতে। কোনে? ইবলিছে। যে কিয়ামতলৈকে মানৱ জাতিক জহন্নামৰ ৰাস্তা অৱলম্বন কৰাই থাকিব। আল্লাহ ৰহমানুৰ ৰহিম। আল্লাহ বহুত দয়ালু, দয়াবান হয়। আল্লাহৰ নিচিনা দয়াবান নাই।